এই কথাটো হীৰাকৰণীয়াই মানে আজি বিপথে মানুহক পৰিচালনা কৰিলে নহব। সংগ্ৰামৰ নামত হিংসা হৈছে অসমত। বড়োলেণ্ডত হিংসা হোৱাৰ আগতে নেইলিৰ হত্যাকাণ্ড হৈছে, গহপুৰৰ হত্যাকাণ্ড হৈছে, বিভিন্ন অঞ্চলৰ হত্যাকাণ্ড হৈছে। আজি কি আমি তাতে যাই পেলাই কম নেকি অনা অসমীয়া কৰিব লাগে, অনা বড়ো কৰিব লাগে? আমি কম নেকি? সেই অঞ্চলত আমি কম নেকি? এই অঞ্চলত বেআইনী অস্ত্ৰ আছে। গহপুৰত আজি এটা সময়ত হিংসা হৈছিলে, এতিয়া আমি যাই পেলাই কম নেকি তাত বেআইনী অস্ত্ৰ আছে, গহপুৰত মানুহ থাকিব নালাগে? নেইলি হত্যাকাণ্ড হৈছিলে, আমি যাই পেলাই কম নেকি যে নেইলিত মানুহ থাকিব নালাগে, তাত অস্ত্ৰ আছে, নেইলিত থাকিব নোৱাৰে, ইয়াত বড়ো অনা বড়ো হ'ব লাগে? সিদিনা ঢৌলা শদিয়াত বঙালীসকলক হত্যা কৰা হ'ল, আমি যাই পেলাই কম নেকি সদায় যে ঢৌলা শদিয়াৰ ওচৰত থাকিব নালাগে, ইয়াত বন্দুক আছে, বেআইনী অস্ত্ৰ আছে? এটা সংগ্ৰামটো পৃথিৱীত সকলো অঞ্চলতে হৈছিলে, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ হৈছে, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ হৈছে। আৰু নিজে সশস্ত্ৰ সংগ্ৰামী আৰু নিজে MP হোৱাৰ পিছত তেখেতৰ শহুৰেকৰ ঘৰত না নিজৰ ৰিলেটিভৰ ঘৰতো অস্ত্ৰ চৰকাৰে মানে উদ্ধাৰ কৰিছে পুলিচ বাহিনীয়ে। আৰু আজি তেখেতে কয় যে তেখেতে এই BTC অঞ্চলত বড়োবিলাকে মাৰিব কাটিব। আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত মাইনৰিটি মানুহসকল আছে, মুছলমানসকল। আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত বঙালীসকল আছে। আপুনি জন্ম পোৱাৰ বহুত আগৰ পৰাই ইয়াত গোৰ্খা মানুহ আছে। কোনোদিনে মাৰা কাটা হোৱা নাছিলে, শান্তিতে আছিলে। অশান্তি কিহৰ কাৰণে হ'ল আজি আপোনালোকে জবাব দিব লাগিব। সেইকাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে, বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈছে যে কোকৰাঝাৰত পৰিৱৰ্তন লাগে। এজন MP বড়ো অনা বড়োৰ কথা কৈ পেলাই দিল্লীত গ'লে একো লাভ নহ'ব। সেই MP জন দিল্লীত যাই ক'ব লাগিব আমাৰ স্কুলত মাষ্টৰ নাই, আমাৰ ৰাস্তা ঠিকমতে হোৱা নাই, আমি দলং পোৱা নাই, ৰেল লাইনত অভাৰব্ৰিজ নাই, আমাৰ ইঞ্জিনিয়াৰিং কলেজ নাই, মেডিকেল কলেজ নাই, চেন্ট্ৰেল ইউনিভাৰ্চিটি লাগে আমাক, ইণ্ডাষ্ট্ৰী লাগে আমাক, চাকৰি বাকৰি লাগে আমাক, বিভিন্ন জাতি জনগোষ্ঠী একেলগে থাকিব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে আমাক। এই কথাবিলাক পাৰ্লিয়ামেণ্টৰ মজিয়াত উত্থাপন কৰিব লাগিব। ইয়াৰ কাৰণে আমাক MP লাগে, ইয়াৰ কাৰণে MP লাগে। বড়ো অনা বড়ো কথা ক'ব কাৰণে ৰাইজৰ সাধাৰণ মানুহ এই কথাবিলাক ভাল নাপায়। আমি কি কৰিব বিচাৰিছো এই BTD অঞ্চলত, বড়োলেণ্ড অঞ্চলত কি কৰিব বিচাৰিছো? আমাৰ আহি থকা নৱ প্ৰজন্মৰ আমি কম নেকি? বড়ো ল'ৰা ছোৱালী কম নেকি এইজন মুছলমান তাৰ ওচৰত নাযাবা, এইজন বঙালী তাৰ ওচৰত নাযাবা, এইজন অসমীয়া তাৰ ওচৰত নাযাবা? আৰু মুছলমান সকলে ক'ব নেকি যে এই বড়োৰ ওচৰত নাযাবা? এই মানে বঙালী সকলে ক'ব নেকি এইজন বড়ো মানুহ খাই মানুহ মাৰে, ইয়াৰ ওচৰত নাযাবা? এনেকুৱা আমি সমাজ গঢ়িম নেকি? এইখন ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা ভাষী লোক একত্ৰিত হৈ পেলাই এখন ঘৰ সজাইছে। এইখন ঘৰত আমি একেলগে থাকিম, এইখন ঘৰ নিৰাপদ হ'ব লাগিব, এইখন ঘৰত শান্তি থাকিব লাগিব, এইখন ঘৰত গণতন্ত্ৰ থাকিব লাগিব, এইখন ঘৰত সৌন্দৰ্য থাকিব লাগিব। আৰু এইখন ঘৰত 24 ঘণ্টাই যি জনগোষ্ঠীৰ মানুহে নহওক নিজৰ ঘৰত, নিজৰ গাঁৱত, নিজৰ অঞ্চলত ৰাতি 12 বাজিতো অকলে বুকু ফুলাই ঘূৰিব পাৰিব লাগিব। এই ভয় ভীতি কৰিবলৈ নহ'ব। তো সেইকাৰণে ৰাইজ আজি পৰিৱৰ্তনটো আনিবই লাগিব। আজি কোনোবা ভয় দেখাইছে, এখেতসকলৰ লগত NDAB আছে, এখেতসকলৰ BLT আছে, এখেতসকলৰ লগত অমুক আছে, এই ভয় ভীতি কৰিলে নহ'ব। আজি মুছলমান মানে মৌলবাদী, বঙালী মানে অমুক, বড়ো মানে অমুক, অসমীয়া মানে অমুক। আমি সমাজটো এনেকুৱা বিভাজন কৰিব বিচৰা নাই। ভাৰতবৰ্ষ 72 বছৰৰ স্বাধীনতা হোৱা আৰু স্বাধীনতাৰ পিছত 72 বছৰ পিছত যিটো ভাৰতৰ জনসাধাৰণ, যিটো ভাৰতৰ নাগৰিক, যিটো ভাৰতৰ সমাজ, এই সমাজখনে সকলোকে আঁকোৱালি ল'ব পাৰিব লাগিব। আমাৰ সমস্যাৰ কাৰণে সবে মাত মাতিব লাগিব, সবে সংগ্ৰাম কৰিব লাগিব। ৰেল লাইননিफ्राय सिखारना बयबो ৰেল लाइननिफ्राय सिखारनानै रेल लाइनर तलत नामी आहिब लागे, रेल लाइनाव थानो नाङा, रेल बिभागा बुंहरबाय थादों। तो সেই কারণে আজি যি নেতাই
নিজৰ অঞ্চলক ভালদৰে বুজি নাপায় এই অঞ্চলত কি সমস্যা আছে দুখ দুৰ্যোগ আছে কিমান হাজিৰা মুজিৰা কৰি খোৱা মানুহ আছে কিমান মানে আজি ইয়াতে মানে দৰিদ্ৰ সীমাৰেখাৰ তলত মানুহ আছে এই কথাবিলাক যে বুজি নাপায় কিমান মানুহ হস্পিটাল নাই কিমান মানুহ ঔষধ খাবলৈ নাপায় কিমান মানুহ আজি ৰাস্তা ঘাট নাই মাৰ্কেট বিলাক ঠিক নহয় এই কথাবিলাক নাপাতে আমাৰ খালি জাতি বিভাজন কৰি পেলাই যদি আজি ভাৰতৰ 70 বছৰ পিছত 72 বছৰ পিছত ৰাজনীতি কৰিব আহিছে এইবিলাক জাগা দিব নালাগে ৰাইজ এটো আমাৰ সমাজখন ধ্বংস কৰিব ইফালে ইৰা কৰনিয়াৰৰ একে কথা বদলেন হ'বলৈ নিদিও আৰু অনাবৰো বিলাকক মোক লাগে হাগ্ৰামা মহিলাৰ এক কথা বদলেন নহব আৰু অনাবৰো ৰাইজে মোক থাকিব লাগে অনাবৰো ৰাইজক কিবা গিনিপিক পাইছে নেকি লেবৰেটৰীৰ কিবা বস্তুৰ নিচিনা পাইছে নেকি অনাবৰো ৰাইজক আজি আমি এই কথাবিলাক সচেতন হ'ব লাগিব ইফালে বড়োসকলকতো পাইছে নিজৰ মানে বিয়া হলে এই উচুৰকা পাই নহয় শহৰৰ ঘৰৰ পৰা আজি বড়োবিলাকক ভাবিছে মোৰ পকেটৰ বস্তু বড়োবিলাকক একো কৰিব নালাগে সেলফ হেল্প গ্ৰুপক অলপ অলপ পইচা দি দিলে হ'ল অলপ অলপ ইলেকশ্যনৰ ওচৰত খুটা কম্বল টিং অলপ বিলাই দিলে হ'ল এইখিনিয়ে যথেষ্ট আমাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কি ইউনিভাৰ্চিটিত পঢ়িব নালাগে নেকি আমাৰ ল'ৰা ছোৱালী চাকৰি বাকৰি পাব নালাগে নেকি আমাৰ ল'ৰা ছোৱালী বিজনেছ কৰিব নালাগে নেকি আজি ইণ্ডাষ্ট্ৰি কোড মাৰ্কেট প্লেচ বিলাক কিয় ঠিকমতে কৰা নাই চাকৰি বাকৰি কিয় দিব পৰা নাই এইবিলাক কথা নাপাতে হাগ্ৰামা মহিলাৰীয়ে মিটিঙত আহি পেলাই ক'ব এফচু এনডিপি খাল কাট বিক্ৰী কৰি ইলেকশ্যন খেলিছে সেইটোৱে তেখেতৰ নিৰ্বাচনী ভাষণ খাল কাট কোনে কাটিছে কিয় কাটিছে আপুনি নিজে চাওক যাই পেলাই কোনে খাল কাট কাটি আছে যদি সময় আছে হাগ্ৰামা মহিলাৰীয়ে জংগলত যাই পেলাই ডিউটি দি পেলাই চাওক কিয় খাল কাট কাটিছে কোনে কাটিছে কিয় জংগলত যাব লগা হৈছে কোন মানুহ গৈছে জংগলত আপসু এনডিপিৰ খাল কাট কাটিবলৈ দৰকাৰ হোৱা নাই আজি গছ ৰুব লাগে বুলি আমি কেম্পিং কৰি আছো পৰ্যাবৰণ বতাবৰণটো ঠিকে ৰাখিব লাগিব হাৱা আমি কৈ আছো ওয়েল লাইফ বন্য প্ৰাণী বাঁচাব লাগিব আমি কৈ আছো এইটো তেখেতে কোৱা নাই আমি কৈ আছো উদালগুৰি জিলাত হাতী মানুহৰ সংঘৰ্ষ হৈছে এইটো সমাধান হ'ব লাগে আমি কৈ আছো তেখেতসকলে একো কৰা নাই আজি সেই কথাবিলাক নকয় তেখেতসকলে যদি এফচু এনডিপি খাল কাট কাটিছে প্ৰমিলা ৰাণী বাইদেউটো মন্ত্ৰী আছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কিয় এৰেষ্ট কৰা নাই কাকো আজি ডিএফও তেখেতৰ ৰেঞ্জাৰ তেখেতৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট তেখেতৰ হাতত আছে কিয় আজি এৰেষ্ট কৰি পেলাই এজনো জেলত পঠোৱা নাই কিয় পঠাব সেই মানুহবিলাক সব তেখেতৰ মানুহ জেলত পঠালে তেখেতৰ মানুহে যাব আজি বেনামী বেআইনী ক্ৰেচাৰ মেচিন কাৰ হাতত আছে তেখেতসকলৰ হাতত আছে হাগ্ৰামা মহিলাৰ নিজৰে ক্ৰেচাৰ মেচিন আছে সদায় খিল ভাঙে কিমান ৰয়েলিটি দিয়ে আমি নাজানো গোটেই বিটিচি খনত যিমান ক্ৰেচাৰ মেচিন আছে বহুত ক্ৰেচাৰ মেচিন আছে যি ক্ৰেচাৰ মেচিন বিলাকৰ পাৰমিশন নাই দুটা এটা আছে বিজনেছমেনৰ পাৰমিশন আছে পাৰমিশন নোহাকে ক্ৰেচাৰ মেচিন খুলিছে বহুত কাঠফালা মিল আছে এই কাঠফালা মিলৰ কোনো পাৰমিশন নাই আজি তেখেতে সেইবিলাক একো কৰিব পৰা নাই খালি আবুল টাবুল বুকি আছে গোটেই কেতিয়াবা মোক দালাল বুলি কৈছে কেতিয়াবা মোক জাতি বিক্ৰী কৰা বুলি কৈছে মইতো আজিলৈকে দেখা নাই জাতি বিক্ৰী কৰা দোকান ক'ত আছে ক'ৰবাত দেখিছেনে আপোনালোকে জাতি বিক্ৰী কৰা দোকান আমি মাছৰ দোকান দেখিছো মাংসৰ দোকান দেখিছো কাপোৰৰ দোকান দেখিছো কিন্তু জাতি বিক্ৰী কৰা দোকান আমি দেখিবলৈ পোৱা নাই আৰু আমাক কৈছে কংগ্ৰেছৰ পৰা পইচা লৈছে বিজেপিৰ পৰা পইচা লৈছে পইচা লৈ পেলাই আমি বিক্ৰী কৰিছো আপুনি কি কৰিছে আপুনিতো কংগ্ৰেছৰ লগত আছিলে ইমান দিনে আজি আৰু বিজেপিৰ লগত আছে বিজেপিৰ লগত থাকি পেলাই আৰু কৈছে বোলে দৰকাৰ পৰিলে কংগ্ৰেছৰ লগত যাম মিনিমামটো এটা নীতি থাকিব লাগে ৰাজনীতি কৰিলে 32 লাখ মানুহৰ নেতা এজনে ইমান তৰল হ'ব নালাগে ইমান পাতল হ'ব নালাগে 32 লাখ মানুহৰ এজন নেতা অলপ গম্ভীৰ্য থাকিব লাগে আজি আমি সবে দুখ পাইছো লাজ পাইছো তো সেই কাৰণে আজি সবে পৰিৱৰ্তন বিচাৰিছে কিন্তু পৰিৱৰ্তনৰ নামত যি পৰিৱৰ্তন যোৱা 5 বছৰে কৰিলে এই পৰিৱৰ্তন আকৌ কৰিলে নহব আজি হাগ্ৰামা মহিলাৰীয়ে পইচাৰ কথা কৈছে কাৰণ তেখেতে ৰাজনীতি কৰাৰ একমাত্ৰ উদ্দেশ্য পইচা তেখেতৰ ৰাজনীতি কৰা 1 নম্বৰ উদ্দেশ্য পইচা 2 নম্বৰ উদ্দেশ্য পইচা 3 নম্বৰ উদ্দেশ্য পইচা 4 নম্বৰ উদ্দেশ্য পইচা তেখেতে কংগ্ৰেছৰ লগত কথা পাতি থাকোঁতে এই সময়তো পইচাৰে কথা পাতিছিলে
বিজেপিৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে ইয়াত কৈছে 1000 কোটি লাগিব নহলে নহব 1000 কোটি লাগিব কি কৰিব আপুনি 1000 কোটি কি আঁচনি বনাব আঁচনি কি তৈয়াৰ কৰিব 1000 কোটি ওপৰৰ লগত পইচা তলৰ লগত পইচা আজি বিভিন্ন জাতি জনগোষ্ঠী মই নাম লব বিচৰা নাই এই জাতি জনগোষ্ঠীক উন্নয়ন কৰিব লাগে শান্তি প্ৰতিষ্ঠা কৰিব লাগে বিভিন্ন আঁচনি তেখেতসকলৰ ভাষা সংস্কৃতি আগুৱাই লৈ যাব লাগে এইটো নহয় সেই জনগোষ্ঠীৰ নেতা কেইজনমানক কিনিব পাৰিলে হ'ল সেই জনগোষ্ঠীৰ মানুহ কেইজনমান কিনিব পাৰিলে হ'ল সেইখিনিয়ে যথেষ্ট আৰু কি কৈছে নিজৰ একো আঁচনি নাই সিদিনা কৈছে তামুলপুৰ বাগানপাৰা মিটিং কৰিব যায় 1 তোলা সোণা লাগিব নেকি 1 তোলা সোণা মহিলাবিলাকক 1 তোলা সোণা আরে সোণা কাক নালাগে রে দাদা সোণাটো সবকো লাগে দিয়ক 1 তোলা সোণা আজি 32 লাখ মানুহ 1 তোলা সোণা বুলি কলে তেখেতৰ হেই মানে বৰপেটা ওদালগুৰিলৈকে মাটি কিনা সব বিক্ৰী যাব সবকে 1 তোলা সোণা দিব লাগিলে পইচাটো তো কামাইছে বহুত কামাইছে কিন্তু 32 লাখ মানুহ যদি 1 তোলা সোণা দিব লাগে কিমান পইচা পাব এইটো হিসাবে নাই তেখেতৰ 1 তোলা সোণা তো এই কারণে রাইজ আমাক পরিবর্তন লাগে 15 বছরে তেখেতক সংগ্রামী বলে মরম দিলে সম্মান দিলে কিবা এটা সংগ্রাম কৰিছিল বুলি তেখেতক 15 বছরে ইয়াত মানে শিব হবলৈ তেখেতক সুযোগ দিলে আৰু বেছি দিন দিয়াটো ঠিক নহব এই কারণে পরিবর্তনটো আনিব লাগিব রাইজফोर বয়বो বুজি খাবাय যে দিनै जोंनि जेंनाखौ लानानै बेसेबा गोबावनिफ्राय सोमावसारनानै रोजा रोजा बर' फिसाफ्रा जिउ गारबाय आरो बे जेंनाखौ लानानै दिनै बिथाङा गेलेनो हमदों आं थाजासिम आरो बिपिएफ हानजाया थाजासिम कुनु दिन रायजो मोना रायजो जाया अब्लाथ' बिपिएफ हानजाखौ जों बिदायसो होनांगोन बिथांखौ बिदाय होनांगोन मानो दिनैनि तारिखाव जोंनो मा नांगौ रायजोफोर 1 नम्बराव बिपिएफ नांगौ ना रायजो नांगौ 1 नम्बराव मा नांगौ रायजो नांगौ बर'फोरनो दा बिनि थाखाय बिपिएफ नि बाकी दैदेनगिरिफ्रा किन्तु दायनिगिरि नङा रायजोफोर बिथांमोनखौ जोङो अनो बिथांमोनखौ जों बजबो बाकी दैदेनगिरिफ्रा दायनिगिरि नङा बिथाङासो हारसिंनो बिराद अहंकार दादागिरि ओरैबायदि खोथाफोर बुंनाया बिराद माने रावबो बिनि सायाव गैला नाथाय आइ आफा रायजो राजाया अननायखायसो बिथाङा सिब जादों बे देबारगाव समस्तियाव गुबुन हारिनि मानसिफोर नङाबा थांनाय खेबसेयाव जोंहा बुद्धदेब मोसाहारिजोंनो जेनबायमोन बियो थांनाय खेबसेयाव ओंखायनो आं नोंथांमोनखौ खावलायदों देबारगाव समस्तियाव फैगौ बिटिसि इलेक्शनाव मोनफ्रोमबो गामिनिफ्राय सासे हौवा आरो सासे हिनजावा नमिनेशन होनांगौ सिब जानो थाखाय देबारगावनिफ्राय बयबो होनांगौ नमिनेशन नोंथांमोना नुवाखै होनबा नरेंद्र मोदीनि जायगायाव बेनारसआव 150 जन आबादारिफ्रा नमिनेशन होदों आबादारिफ्रा सिबा मानो सासेल' जानांगौ देबारगाव समस्तिनि बयबो सिब जानांगौ ओंखायनो बयबो नमिनेशन होनांगौ दा रायजोफोर बिथांनि बायदि गाज्रि खोथाफोरखौ आं बुंनो हाया बिथाङा बुंदों आंलायनो दालाल जातिखौ फानबाय साल दंफांफोरखौबो फानजोबबाय बे साल दंफां फानग्राया सोर नोंनिनो सोरबा साल दंफांथ' नङा बे दंफां दानना जाग्राफ्रा उदालगुरियावबो दङ 2-3 हाजारसो बेजोंबो दङ दुमबाजार बबेबाजों हरसिया मैसो गारि नारनानै थेला नारनानै दंफां दाननो थाङो हाग्रायाव आरो जि एसे फैसा मोनबोयो बेजों न'खर सालायो जों बुंबाय दंफां दाननो नाङा होननानै बुंबाय जौ फाननाङा होननानै बुंबाय मानो जौ फाननाङा जोंनि आइजोफ्रा मानो दंफां दाननो थांनाङा गुबुन खामानि माव नाथाय खामानिनि राहा लामाखौथ' सोरबा बानायना होनांगोन ना रायजोफोर दंफां दाननायखौ दिनै रायदों दाय होदों एबसुखौ एनडिबिखौ दाय होदों नाथाय बिथाङा सासे सिब जानानै बै दंफां दानग्रा जायफोर फंबाय बिनानाव गोरिब गुन्द्रा हावरिया खावरिया मावरिया बिसोरनो मानो माबा मोनसे लामा होआखै साख्रि हो बेफार फालांगि खालामना जानो फैसा हो गावहा न' बाङा लुना लानो हानायखाय कौटि थाखा खामायनायखाय बयहाबो उदैया बुंबाय होननानै सानबाय बियो बै कृष्ण दामोदर विप्रनि सल' बायदि जानानै गोरखावना होनाय लोगो लोगो बयहाबो उदै बुंहैनाय बायदि बेथ' नङाना रायजोफोर दा दिनै बिथाङा आंखौ रायनो हानाय आंहा बेबायदि सिखाव दाखाय दालालि खालामनायनि खुनु गोनांथि गैया रायजोफोर
कुनु गोनांथि गैया आंहा बेनि बायदि माहाजोन जानायनिबो कुनु सिमां गैया एमएलए एमपि जानायनिबो सिमां गैया रायजो राजानि खामानि मावनो खाबु मोनदों आरो बेखौनो आं लादों रायजो बिनानै रोजा रोजा सुबुङा थैबाय उन्दै समनिफ्रायनो नुबोदों आरो बिथाङाबो जाय आफादखौ दैदेनदों बिएलटि मोनसे समाव बे बिएलटिआबो आलादा रायजोखौनो बिदोंमोन अब्ला बै समाव बिफ्लादोंसोमोन नामा दिनै जोंखौ बुंदों बिथाङा जोंलायनो बिफ्लादोंसो नाटक खालामदोंसो बियाखैनो नोंथाङा मा खालामदों गाव बिनानै मालायखौ बुंनाया जुदा गावाथ' बिगुबै बियाखै आरो 110 खोन्दो रायजो जाया होनग्रायाथ' गावनो गुबुन हारिया बुङाखै दिनै नायदो रायजोफोर हिरा सरनियाया जाय एमपि बर'नि बिथाङा बुंदों आं थाजासे बड'लेण्ड जाया आरो हाग्रामायाबो बुंदों आं थाजासे बड'लेण्ड जाया एखे मोनसे फैसानिनो मोननै बिखुं दा नंखायनो हिरा सरनिया बर'बा हाग्रामाया बर'यैनो बर' जाफैबाय बे दिनै बर'यैनो बर' बेखौ खिन्थु सिनायनांगोन रायजोफोर दा नंखायनो रायजोफोर जोंनि सोमावसारनाया सोलिबाय थादों आरो सोलिबाय थागोन सरकारजों सावरायनाया सोलिबाय थादों आरो सोलिबाय थागोन दाख्लैबावै हरखाबनो नखर मन्थ्रिया लिंहरनानै रायलायबाय बेखौ नुनानै बिथांमोना गोजांदों राजखान्थिया बिसोरजोंसो माबा जाबाय नामा सिङाव बिजेपिया लायनानै रायजोफोर जोंहा सिंसा बेबायदि जेबो गैया जाय बर'नि जेंना जोंनि जेंनाखौ सुस्रांनानै होगोन जों बिसोरजोंनो थागोन जाय जोंनि जेंनाखौ सुस्राङा जोङो बिसोरखौनो सुथुर लागोन बे बर'आनो जाथों हारसायानो जाथों जोंहा जेंनाया सुस्रांजानांगोन दा नंखायनो रायजोफोर दिनै बेसेबांबा खस्थ' मोननांबाय पुलिस मिलिटारिजों बुख्रेब जाबाय सोरनिबा न'आव दाबो बेंगुरा जानानै दङ बावनो मोना रायजोफोर खामानिया जोबजासे मावनांगोन दिनै जोंनिनो सासे जोहोलावा सासेल' नङा सा 9 थैजासे जेल जासिगोन सोरनि थाखाय जोंनि थाखाय जोंहा बिसोरखौ बासायनांगोन दिनै गोबां सेंग्राफ्रा जेलाव दङ गोबां सेंग्राफ्रा हाग्रायाव दङ सावरायनाया जेरैबायदि दावखोनांगौ दावखोआखै जों नाजाबाय थादों राजा लामायाव सोमावसारदों ओरै गामियाव नायदो गोरिब गुन्द्रा न' बां मोजां गैया बर'फ्रा अबस्थाया गाज्रि बे हानि फिसा जुगे जुगे रायजो जाबाय लिडारफ्रा मालाय नङा एमएलएआ जोंनि एमपिआ जोंनि मन्थ्रिया जोंनि इएमआ जोंनि एमसिएलएआ जोंनि गासैबो जोंनि बिनि उनाव मानो बर' फिसाफ्रा दिनै एसेबां गाज्रि अबस्थायाव थानांगोन बिनि दायनिगिरिया सोर जाय 15 बोसोर सरकार सालायनानै साख्रि बाख्रि होआखै बिथांमोनानो बिनि दायनिगिरि दा बेनिखायनो रायजोफोर साबधान जा बिथांमोना दिनै मेल मिटिं बारा खालामाखै नेगासिनो दङ इलेक्शननि सानथाम सिगाङाव लायनो सेल्फ हेल्प ग्रुपनो थाखा राननानै होगोन आइजोफ्रा साबधान खिन्थु बिमाफ्रा साबधान जोंहा बिब'फ्रा बड'लेण्ड आन्दलनाव हौवाफ्रा माबा मावदोंबा खिन्थु बिनिख्रुइ समान समान मावफाग्राया आइजोफोर आरो आइजोफ्रा खिन्थु बेखौ मिथिनानै लाखा ओंखायनो गाबोन जेंनाया सुस्रांजानांगौबा बिसोरनि 10-20 हाजार सेल्फ हेल्प ग्रुपनो होनाय नङा बियो भारत सरकारनिसो मोनखानांगौ सेल्फ हेल्प ग्रुपआ भारत सरकारा बुंदों 1 लाख सेल्फ हेल्प ग्रुपनो लन होनांगोन बिनिनो 25,000 साबसिडि मोनगोन दा बैखौ लाना फैनानै गावनि होननानै रानदों हा हुआ जानांगौमोन मालाबानो हा हुखौ मावनानै होआखिसै इलेक्शन फैबाल' प्रमारानो हा हु मोनगोन बे गोदान खोथा नङा ओंखायनो रायजोफोर साबधान जादों आरो क'क्राझारनिनो उरखाव गोरा ब्रह्म जाय उरखाव गोरा ब्रह्मआ जागायजेननायनिफ्राय दासिम हारिनि थाखायनो गसंनानै दङ खुनु दिन लोरसोर जायाखै नोंथांमोना बयबो दा थांनायाव नायलां बै पेट्रल पाम्प खाथियाव उरखाव गोरा ब्रह्मनि न' दङ बेबायदि बिसोरनि भिसिडिसिनि चेयारमेन न'आबो बेबायदि नंला बेखौनो लानानै बिसोरो मा खालामो उरखाव गोरा ब्रह्मखौ बायदिसिना गाज्रि बुङो रायजोजों थानायखाय रायजोनि खामानि मावनायखाय थाखा जायैखाय रायजोनि जेंनायाव गसंफानायखाय दिनै उरखाव ब्रह्मआ गाज्रि जाबाय माने मोजां गाज्रि जाबाय जायफोरा गावसोरा माने सोमावसारनायनि मुङाव दिनै राजा मन्थ्रि जानानै करोड़ थाखा खामायबाय आइ आफानो जेबो मावना होआखिसै बिसोरा बिराद मोजां जाबाय दा बेखौ बुंनायखाय गाबोननिफ्राय आंखौ दोखो रायलायसिगोन जेबो खोथा गैया रायजोफोर आंखौ रायलाय माने बोर सारसिनायसो आं बिथांमोननि बायदि बिराद लेखा गोरों धोनि थिं बांला बिल्डिं थानाय न'खराव रुपानि सामस अरनानै जोनोम जानाय गथ' मानसि नङा आङो सबसे गोरिब गुन्द्रानि न'खराव जोनोम जानाय ओंखायनो जेसेबां रायथों आं बेखौ बोर बायदिसो रायो हाग्रामा बायदिजों रायजानो मोननायाथ' आंनि खाफालनि खोथाबावसो बियो
सासे इसिबां गिदिर मानसिजों दा नंखायनो रायजोफोर बयबो ओंखारबोबाय खौसे जादो दिनै मोजाङै मोजां नमिनेशन होनानै न'आव थांनानै गाबोननिफ्राय जि साफा सानै जोंहा बिदा फंबायफोर बिपिएफ खालामदों पार्टिया बिपिएफआनो खालामदों बुंनांगौ गैया नाथाय बर'नि भटआ गावस्रानो मोना एबार 90% जेरैखि जाया ज' जानानै इउखावगोरा ब्रह्मनो भट होनानै गुबुन हारियाबो फैखाबाय खिन्थु गुबुन हारियाबो लोब लोब फैबाय एबार जोंसो लिंहराखै नैबे मिटिंआव गारि गुरा होनो बारा फैसा गैया नालाय जोंहा बिथांमोना फैनो हायाखै नाथाय लोब लोब ओंखारखाबाय देरहानाया सिउरसै आरो जै देरहाबाय जोंनि जेंना सुस्रांनाया 50% सिगाङाव थांबाय जै देरहाबाय 50% सिगाङाव थांबाय दा नंखायनो रायजोफोर आं नोंथांमोनखौ खावलायबाय जे बयबो खौसे जादो आवगायलांनोसै आं बेखिनिखौनो बुंबाय आरो नमिनेशन होनो थांनायाव बयबो हौवा हिन्जाव डिसिप्लिनजों थांनांगोन जोङो आरो रंजा बाजा दे रावबो दुखु लानाङा प्रेसार लानाङा रागा जोंनाङा जाय रागा जोङो बांद्राय हिंसा जायो बांद्राय प्रेसार लायो बे मानसिया मुलुगाव मोजां खामानि मावनो हाया ओंखायनो जोंहा हाग्रामा सारा एनि टाइम रागा जोंबाय थायो नालाय हिंसा जाबाय थायो गावनि लोगोफोरखौबो माबा माबि खालामोनो रागा जोङोबा दा नोंखायनो मोजां खामानि मावनो हायाखै दा ओंखायनो जोङो रायजोफ्रा रागा जोंनाङा आंबो रागा जोङा दा बेखिनि खोथाखौनो बुंनानै बयनोबो साबायखर बावनानै आंनि बुंनायखौ फोजोबबाय गोजोन्थों আমার লিটিল বড় ছাত্র সন্থাৰ সম্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ